আজি আমাৰ অনাৰেবল ছেছন জাজ 2-এ তেখেতৰ নাম বি.কে. নাথ, তেখেতে ভূপেন বৰা নামৰ এজন আছামীক লাইফ লং কনভিকশ্যন দিছে আৰু 50,000 টকা তেওঁক ফাইন কৰিছে। এই 50,000 টকা অনাদায়ে তেওঁক অতিৰিক্ত 6 মাহৰ কাৰণে জেল দিছে। এই গোচৰটো সংক্ৰান্তত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে 2015 চনৰ 24/5 তাৰিখে দীপমণি শইকীয়া নামৰ এজন লোকে ননৈ আৰক্ষী চকীত এখন এজাহাৰ দি জনায় যে তেওঁৰ ককায়েক পদ্মকান্ত শইকীয়াক ভূপেন বৰা নামৰ এজন আছামীয়ে লাঠিৰে টঙনিয়াই আধামৰা কৰে। পিছত ৰাতি হোৱাত তেওঁলোকে দীপমণি শইকীয়াৰ মাক দেউতাকে পদ্মকান্ত শইকীয়াক হস্পিটেলত আনিব নোৱাৰিলে। পাছদিনা ৰাতিপুৱা হস্পিটেলত লৈ আহে আৰু ডক্টৰে মৃত বুলি ডিক্লেয়াৰ ঘোষণা কৰে। উক্ত গোচৰ সংক্ৰান্তত নগাঁও সদৰ থানাই এটা গোচৰ ৰুজু কৰে। সেই গোচৰটোৰ সদৰ PS 3252/15। পিছত যশৱন্ত নাথে এই গোচৰটো তদন্ত কৰি 302 ধাৰাত দোষী সাব্যস্ত কৰি অনাৰেবল কোৰ্টত চাৰ্জশ্বীট দাখিল কৰে। চাৰ্জশ্বীট দাখিল কৰাৰ পিছত অনাৰেবল কোৰ্টে 302ত কমিট কৰি গোচৰটো এডিশ্যনেল ছেছন জাজ 2ত ট্ৰায়েল আৰম্ভ হয় আৰু 10জন সাক্ষী বাদী লৈ গোচৰত প্ৰমাণিত হয় যে ভূপেন বৰাই পদ্মকান্ত শইকীয়াক মাৰাটো সত্য হয় আৰু আজি অনাৰেবল কোৰ্টে তেওঁক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 50,000 টকা ফাইন বিহে আৰু এই 50,000 টকা অনাদায়ে তেওঁক অতিৰিক্ত 6 মাহৰ কাৰণে তেওঁক জেল দিয়ে। হয়।